আমি BPF দলৰ যিমান নেতাসকল আছে হাগ্ৰামা মহিলাৰী মই স্বয়ং চন্দন ব্ৰহ্ম বিশ্বজিৎ দেমাৰী আমি সকলোৱে BTC সৃষ্টি কৰা মানুহ চৰকাৰৰ লগত BLTৰ হৈ আমি আলোচনা কৰিছো আৰু BTC সৃষ্টি হৈছে 2003 চনত তাৰ পিছতে ডেমক্ৰেটিক ভাৱে BTC শাসন কৰিব লাগে বুলি আমি গোটেই BTC অঞ্চলত থকা জাতি গোষ্ঠীৰ ধৰ্মালম্বীৰ ভাষাভাষীৰ যিমান নেতাসকল আছে তেখেতসকলক লৈ পেলাই আমি BPF দল গঠন কৰিছো 15 বছৰত আমি সৰকাৰৰ যি কমিটমেন্ট হেতুকে আমি কাম কৰিছো যে 4টা ডিস্ট্ৰিক্ট আমি বনালো 10টা সাব ডিভিজন আমি বনালো আৰু সেক্টৰ ওয়াইজ এডুকেশনত যথেষ্ট কাম কৰা হল আমাৰ BTC অঞ্চলত এটাও টেকনিক্যাল ইনষ্টিটিউট নাছিলে অকল কোকৰাঝাৰৰ এটা ITI সেন্টাৰ আছিল তাৰ বাহিৰে কোনো টেকনিক্যাল ইনষ্টিটিউট নাছিলে আমাৰ যি কলেজ বোৰ্ড আছিল হেবোৰ প্ৰভিন্সিয়েলাইজ নাছিলে UGC ৰিকগনাইজ নাছিলে গতিকে এডুকেশন সেক্টৰত আমি এই 15 বছৰ 17 বছৰ নহয় আমাৰ প্ৰথম ইলেকশন হৈছে 2005 চনত আৰু আমি শাসন কৰিছো till 2020 চনলৈকে 15 বছৰত আমি CIT Central Institute of Technology আমি স্থাপন কৰিলো যি গুৱাহাটী ইউনিভাৰ্সিটি ক্যাম্পাস আছিল কোকৰাঝাৰ হেতু ফুল প্লেজড বৰ্ডলেণ্ড ইউনিভাৰ্সিটি বনোৱা হল কোকৰাঝাৰত এটা ইঞ্জিনিয়াৰিং কলেজ বনোৱা হল কোকৰাঝাৰত এটা মেডিকেল কলেজ স্থাপন কৰা হল নাৰ্সিং কলেজ স্থাপন কৰা হল আৰু যথেষ্ট খুব সম্ভৱ কিমান মোৰ এক্স্যাক্টলি মনত নাই 14 কলেজেস UGC ৰিকগনাইজ কৰিব পৰা হল ইয়াৰ বাহিৰেও বহুতো প্ৰাইমাৰী স্কুল ME স্কুল হাই স্কুল বৰক আমি প্ৰভিন্সিয়েলাইজ কৰিব পাৰিলো ঠিক তেনেকুৱা এগ্ৰিকালচাৰ সেক্টৰত মেকানাইজেশ্যনৰ প্ৰসেস আমি চেষ্টা কৰিলো আমাৰ অঞ্চলৰ এটাও সেক্টৰ নাছিলে নাঙল দি হালমাৰি আছিল আমাৰ কৃষকসকলে এই 15 বছৰৰ যথেষ্ট থাউজেন্ডস অফ ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ আমি কৃষকসকলক বিতৰণ কৰিব পাৰিলো তাৰ বাহিৰেও পানীৰ যোগান নাছিলে আমাৰ খেতি পথাৰত আমি এই 15 বছৰত 274 হৰু হৰু ইৰিগেশ্যন সিস্টেম আমি বনালো আৰু ডাঙৰ ইৰিগেশ্যন সাম্পামুটি ইৰিগেশ্যন সুক্লাই ইৰিগেশ্যন আৰু ভৈৰৱকুণ্ড ইৰিগেশ্যন হেবোৰ আমি বনাব পাৰিলো এতিয়া মই জানাত according to official record 65% of total agriculture land ইয়াত পানী যোগানৰ ব্যৱস্থা হৈছে আমাৰ অঞ্চলত যাতায়াতত কোনো ৰাস্তা ঘাট নাছিলে 1 কিলোমিটাৰ পিচ ৰাস্তা ব্ল্যাক টপ ৰাস্তা নাছিল কোনো ঠাইত কংক্ৰিট ব্ৰিজ নাছিল কালভাৰ্ট নাছিল এতিয়া আপুনি বটলেণ্ডত গাঁৱে ভূঞে হমাওক কিমানটা ৰাস্তা বনোৱা হল কিমানটা ব্ৰিজ বনোৱা হল আই নদী নিচিনা তাতে দুটা দলং বনোৱা হল আপোনাৰ ফাগলা দিয়া নদীত দলং বনোৱা হল যথেষ্ট সংকোচৰ পৰা ফাসনেই লিখি যিমান 19টা আমাৰ ডাঙৰ ডাঙৰ ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰিজ আছে যি নদীবোৰ হিমালয়া মানে পৰ্বতৰ পৰা বৈ আহে হেবোৰৰ ওপৰত এটাও দলং আছিল আমাৰ 2003 চনৰ আগত গতিকে BPF দলৰ শাসনকালত যথেষ্ট কাম কৰিছে আৰু বেলেগ বেলেগ সেক্টৰত আপোনাৰ ধৰি লওক হেলথ সেক্টৰত আমাৰ কোনো হস্পিটাল বলা নাছিলে আমি BTC একৰৰ দ্বাৰা যে এটা সুপাৰ স্পেশালিটি হস্পিটাল বনালো আমি খাজলগাঁৱত তাৰ পিছত যিমান বড় ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ আছে তাতে ডিস্ট্ৰিক্ট চেণ্টাৰত আমি হস্পিটাল বনাব পাৰিলো মছলপুৰৰ হস্পিটাল নাছিলে তাতে বনাব পাৰিলো আৰু এফালে উদালগুৰি হস্পিটাল নাছিলে তাতে বনোৱা হল আৰু সাব ডিভিজন চেণ্টাৰবোৰত আমি 30 বেডেড অথবা তেনেকুৱা হস্পিটাল আমি বনাব পাৰিলো আৰু গাঁওবোৰতো যথেষ্ট হেলথ সেন্টাৰ আমি সৃষ্টি কৰিব পাৰিছো গতিকে BPF দলে হে 15 বছৰ শাসনকালত BTCৰ
অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক উন্নয়নৰ কাৰণে আন্তঃগাঁথনি যথেষ্ট সৃষ্টি কৰিছে 99% বিটিচিৰ মানুহসকলে কৃষিৰ ওপৰতে যাই থাকে এতিয়ালৈকে গতিকে আমাৰ টাৰ্গেটটো হৈছে গাঁৱত থকা ৰাইজ তেখেতসকলৰ অৰ্থনৈতিক অৱস্থা আৰু সামাজিক অৱস্থা কেনেকৈ আমি উন্নয়ন কৰিব পাৰে ইয়াৰ কাৰণে আমি টাৰ্গেট লৈছোঁ ৰাস্তা যদি নহয় আমি গাঁওবোৰৰ অৰ্থনৈতিক উন্নয়ন চিন্তা কৰিব নোৱাৰিম ৰাস্তা নথকাৰ কাৰণে আমাৰ কলেজ স্কুল গাঁওবোৰত নাছিলে দূৰত হয় টাউনবোৰত স্কুল আছে কলেজ আছে গাঁৱৰ ল'ৰা ছোৱালীয়ে টকা পইচা নথকাৰ কাৰণে টাউনত আহি পেলাই লজিং লৈ পেলাই পঢ়িব নোৱাৰা অৱস্থাত আছিল গতিকে যেতিয়া ৰাস্তা হ'ল যেতিয়া দলং হ'ল আৰু যেতিয়া মানুহসকলে অলপ যাতায়াতৰ কাৰণে গাড়ী ঘোঁৰাৰ যেতিয়া ব্যৱস্থা কৰিব পাৰিলে গাঁৱৰ মানুহসকলেও এতিয়া আৰামছে এটা স্কুটি লৈ পেলাই এটা মটৰ বাইক লৈ পেলাই গাঁও টাউনত আহি পেলাই কলেজ ইউনিভাৰ্চিটি পঢ়িব পৰা অৱস্থাত আহিছে গতিকে বাছ সেইটো অতি প্ৰয়োজন আছিলে আৰু প্ৰয়োজন সাপেক্ষে আমি সেইটো প্ৰায়ৰিটি হেৰি কিবা লৈ পেলাই আমি কাম কৰিছোঁ